আমি দৰ্শন হৈ ওলালো জয় জগন্নাথ আহি আছে সাগৰখন দেখি মোৰ মাইণ্ডতে অহা নাই যে ইমান মানে ৱৰ্ড এটা ধুনীয়াকে কৈছিলে हेलो एवरीवन वेलकम बैक टू माय यूट्यूब चैनल मानसी ब्लॉग কি খবৰ আপোনালোকৰ নিশ্চয় ভালে আছে মোৰো ভালে তো আমি জগন্নাথ পুৰী আহি পালো এতিয়া আমি মন্দিৰ দৰ্শন হ'বলৈ যাম কিন্তু ৰাইজ ভাবিছিলো মন্দিৰৰ ভিতৰত লৈ গৈ মানে ব্লগ কৰিব পাৰিম কিন্তু আমাৰ তাত মানে মোবাইল এলাও একেবাৰে নাই আমি এইটো যে দেখিছে ইয়াতে আমি মানে মোবাইল হওক স্যান্ডেল হওক ইয়াতে আমি ষ্টক কৰিব লাগে তো এতিয়া মই মোবাইলটো ইয়াতে ৰাখি যাম পূজা প্ৰাৰ্থনা কৰি অহাৰ পিছত যদি পাৰোঁ মই আমাৰ বাহিৰৰ মানে জগন্নাথ মন্দিৰৰ বাহিৰৰখিনি দেখাবলৈ চেষ্টা কৰি যাম তথাপিও আপোনালোকক অলপমান ইয়াৰে বাহিৰৰখিনিয়ে আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছোঁ মোবাইলটো মামি ৰাখিব অঞ্জলি মামি সো আমি পুৰীৰ জগন্নাথ টেম্পলত আছোঁ আমি বাহিৰতে আছোঁ দৰ্শন এতিয়ালৈ হ'ব পৰা নাই এইফালে দেখিছেনে ইমানবোৰ মানুহ আছে মোৰ বেক চাইডে এতিয়া আমি কোন আহিছোঁ নাই অহা নাই তো এতিয়া আমি কোন আহিছোঁ চবখিনি দেখাই আছোঁ সো আমি পুৰীত মানে কেনেকৈ আহিলোঁ বা কিয় আহিলোঁ গোটেইখিনি এই দাদা ধন্যবাদ জনাইছোঁ দাদাক মানে এইটো চাইডে আহক বেকগ্ৰাউণ্ড এইটো হওক হৈ থাকক সো কওক কৈ দিয়ক অলপমান যে পুৰীত কেনেকৈ আহে বা আপোনালোকে যদি যোগাযোগ কৰিব বিচাৰে মানে জগন্নাথ আহিবৰ কাৰণে হয়নে দাদা সো দাদাৰ ফোন নম্বৰটো মই স্ক্ৰীনত দি দিম দাদা নম্বৰটো এবাৰ কৈ দিয়কচোন তথাপিও আপুনি 8133911583 হয় এই নম্বৰটো মই ডেছক্ৰিপশ্যনতো দি দিম আপোনালোকে যদি পুৰী জগন্নাথ মন্দিৰ দেখাব মানে চাবৰ কাৰণে আহিব বিচাৰে বা ইয়াৰে গোটেইখিনি দাদাই মানে প্ৰত্যেকবাৰে আহে বছৰত মানে 2-3 বাৰমান হয়ে দাদা নহয় তো এইবাৰ আমি প্ৰথমবাৰ আহিছোঁ আমি এনেকৈ যোগাযোগ কৰি তো বহুতখিনি ভালে লাগিছে দাদাৰ লগত আৰু কিবা ক'ব নেকি আহক আপোনালোকে দৰ্শন কৰক জগন্নাথ ভাল লাগিব আৰু জগন্নাথ মন্দিৰৰ লগতে ওচৰৰ পাজৰৰ যিবোৰ জাগা আছে বহুত চাবলগীয়া জাগা আছে ইয়াতে অকল পুৰীত বুলিয়ে নহয় ভুৱনেশ্বৰতো আছে ইফালে চিল্কা লেকো আছে কেতিয়াবা যাব পাৰে ইচ্ছা কৰিলে চিল্কা লেকো যাব পাৰে বহুতখিনি চাবলগীয়া জাগা আছে গতিকে আপোনালোক আহক ভাল পাব মোৰ লগত আহিলেও আহক মোৰ লগত নাহিলেও নিজে হ'লেও আহক আহক আৰু কিন্তু দাদাৰ লগত আহিলেও মানে ভাল আৰু চিনাকি হয় চবখিনি ডাইৰেক্ট আহিব পাৰে আৰু তো এইখিনি আৰু ঠিক আছে থেংক ইউ এতিয়া মই আহিছোঁ মাৰ ওচৰলৈকে মা কোৱা কেনে অনুভৱ বহুত ভাল লাগিছে কি বুলি ক'ম আৰু মানে কেতিয়াবা আহি পাম বুলি আৰু এনেকৈ ভবাই নাছিলোঁ নভবা কথাটো হৈ গ'ল ভগৱানে যে আনিছে ইয়াত ধন্যবাদ দিছোঁ আৰু এওঁকো ধন্যবাদ দিছোঁ লগতে আমাৰ এই ভাইটিজনকো ধন্যবাদ দিছোঁ এওঁ যদি নহ'ল হয় কিজানি আহিব নোৱাৰিলোঁ হয় সেইটো কিন্তু হয় সেইটো হয় আৰু এয়া নিউ মেৰিড কাপল নেকি দেখাততো লাগিছে পুৰা নিউ মেৰিড কাপল আৰু বহুত মৰম ভাল পোৱা আছে দেই তেখেতসকলক দেখি আছোঁ মানে বা বৌয়ে মানে ফটো নুঠে কিন্তু তেওঁ পুৰা ফটো উঠিব মানে ট্ৰাই কৰে যে মানে চাৰিওফালে মানে কেমেৰাটো ওলালে দে ফটো উঠা কিন্তু বৌ ইমান ইণ্টাৰেষ্টেড নহয় তথাপি দাদাৰ লগত পৰি মানে হৈ গৈছে আৰু চ' কেনেকৈ লাগিছে ঠিকে আছে আৰু মই এতিয়া আহিছোঁ এইফালে এয়া হ'ল মামী এয়া ডাঙৰ মামী তো কেনেকুৱা লাগিছে আহি জগন্নাথ টেম্পললৈ কোনো কথা নাই এতিয়া মই ফটো মাৰি দিম আৰু তো এইবোৰ এনেকৈ আছে এতিয়া গৈ আছোঁ আমাৰ বিউটিফুল মামীৰ ওচৰত মানে বহুত ধুনীয়া ইংলিছ কয় তেখেতে তো ট্ৰেইনতো ধুনীয়া ৱৰ্ড কৈ আহি আছে সাগৰখন দেখি মোৰ মাইণ্ডতে অহা নাই যে ইমান মানে ৱৰ্ড এটা ধুনীয়াকৈ কৈছিলে ভাল লাগিছে নে আহি পিনে এইপিনে আছে আৰু বাই দিবৰ কাৰণে নাই হোৱা গৈ আছোঁ তো আৰু আহি আছে এইপিনে এয়া আইতা আছে আৰু এয়া মামী বুলিয়ে কৈছোঁ আৰু মই তো কেনেকুৱা লাগিছে ব্লগ অ'কে কেতিয়াও ভাবিছিলেনে আহিব পাৰিম বুলি অ'কে ঠিক আছে হয় তো চৌহদটো এনেকৈ আছে ভিতৰততো নিব নোৱাৰোঁ কাৰণ ভিতৰত দৰ্শন মানে
মানে ভিতৰত কি মানে কেমেৰা এলাও নাই আমি এইটো চাইডে মানে এটা সেইটো তাত আমি মোবাইল আৰু এনেকৈ চেণ্ডেলবিলাক থৈ দিছোঁ আৰু তো এইফালে আমাৰ লগত আহিছে এই জেঠাও জেঠা কেনেকুৱা লাগিছে ভাল লাগছে ৰাতিপুৱাৰ পৰা একো খোৱা নাই অৱস্থা নোহোৱা হৈছে লঘনে আছে মাতে নলাই মানে দুৰ্বল হৈ গৈছে আমি আজি ৰাতিপুৱা আহি পাইছোঁ ৰাতিপুৱা মিনছ 11টামান বজাত আহিলোঁ আহি ৰুমত মানে ফ্ৰেছ হৈ মানে ড্ৰেছ চেঞ্জ কৰি ইয়াতে আহিছোঁ আৰু তো আমি চবে মানে লঘনে আছোঁ চবৰে মুখ চুখ মানে একদম হেৰি হৈ গৈছে আৰু শুকাই গৈছে আৰু এতিয়া আহি আছোঁ এয়া হৈছে ভূপেন মামা আৰু এয়া হৈছে মামা তো কেনেকুৱা লাগিছে আহি মানে ভাষা নাই নে মানে ঠিকে আছে তো এতিয়া মই বাকী মানে দেখালোঁ বাৰু আমাৰ লগত কোন কোন আহিছে গোটেইখিনিয়ে যিমানখিনি পাৰিছোঁ দেখাই আছোঁ এতিয়া মই আপোনালোকক ধুনীয়া মন্দিৰটো মানে বাহিৰৰ পৰাই দেখাই আছোঁ আপোনালোকেও যাতে ব্লগটো দেখি মানে ইয়াৰ পৰাই শ্ৰদ্ধা কৰিব পাৰে জয় জগন্নাথ বাবা আৰু এয়া যে মানুহবোৰে মন্দিৰৰ ভিতৰৰ পৰা মূৰত খৰাহী লৈ তাৰে ভিতৰত আকৌ মাটিৰ টৌ থাকে সেই টৌবোৰত ইয়াৰে জগন্নাথ ধামৰ প্ৰসাদ থাকে মানে ভোগ থাকে এই ভোগটো ইয়াৰে পুৰীৰ সকলো অঞ্চলত মানে বিতৰণ কৰা হয় বৃদ্ধ আশ্ৰম অনাথ আশ্ৰম বা এনেকৈ স্কুল কলেজ চবতে মানে বজাৰ ঘাট সকলোতে দিয়া হয় পুৰীবাসী কেতিয়াও লঘনত নপৰে বুলি কয় আৰু এই ৰান্ধনটোক পৃথিৱীৰ সকলোতকৈ ডাঙৰ ৰান্ধন বুলি কোৱা হয় আৰু এটা কথা কৈ দিওঁ ইয়াতে আমি যেনেকৈ মন্দিৰবোৰত গ'লে ফাষ্টিঙত যাওঁ মানে উপবাসে যাওঁ জগন্নাথ মন্দিৰলৈ আহিলে কিন্তু উপবাসত থাকিব নালাগে মানে অন্ন সেৱন কৰিহে এখেতক পূজা প্ৰাৰ্থনা কৰিব লাগে তেতিয়াহে বাবা জগন্নাথে প্ৰসন্ন হয় বুলি কয় আৰু জগন্নাথ মন্দিৰৰ বহুকেইটা ৰহস্য আছে তাৰে মাজত এটা হৈছে বতাহৰ বিপৰীত দিশে উৰে মন্দিৰৰ পতাকা মন্দিৰৰ ওপৰত উৰিব নোৱাৰে পক্ষী আৰু নাযায় বিমান আৰু এই জগন্নাথ ধামক পৃথিৱীৰ বৈকুণ্ঠ ৰূপ বুলিও গণ্য কৰা হয় এই মন্দিৰটো উৰিষ্যাৰ উপকূলীয় চহৰ পুৰীত অৱস্থিত এই বিশ্ববিখ্যাত মন্দিৰটো ভগৱান বিষ্ণুৰ অৱতাৰ শ্ৰীকৃষ্ণৰ নামত উৎসৰ্গিত আৰু এই মন্দিৰটো জাগ্ৰত বুলি কোৱা হয় কাৰণ আজিও জগন্নাথ মন্দিৰৰ ভিতৰত ধপধপাই থাকে শ্ৰীকৃষ্ণৰ হৃদপিণ্ড আৰু এই জগন্নাথ ধামটো সূৰ্যৰ পোহৰত দেখা নাযায় ইয়াৰ ছাঁ বিশ্বাস অনুসৰণ কৰি ভগৱান শ্ৰীকৃষ্ণৰ শৰীৰটো ত্যাগ কৰাৰ সময়ত অন্ত্যেষ্টিক্ৰিয়া সম্পূৰ্ণ কৰা হৈছিল ভগৱান শ্ৰীকৃষ্ণৰ শৰীৰৰ বাকী অংশ পঞ্চপুত্ৰত একত্ৰিত হৈছিল কিন্তু তেওঁৰ হৃদপিণ্ড স্বাভাৱিক আৰু জীৱিত অৱস্থাত আছিল কোৱা হয় যে এই হৃদযন্ত্ৰটো আজিও সুৰক্ষিত হৈ আছে আৰু জগন্নাথৰ মন্দিৰৰ মূৰ্তিত স্পন্দন কৰে আৰু এই মন্দিৰৰ উচ্চতা 214 ফুট আৰু এটা কথা কৈ আছোঁ এই যে মুকুটটোৰ ওপৰত ঝাণ্ডাখন মানে ফ্লেগখন যে উৰি আছে ৰেড কালাৰৰ মই জুম কৰি দেখাইছোঁ অলপমান এই ঝাণ্ডাখন সদায় চেঞ্জ কৰে সদায় সন্ধিয়া 5টামান বজাত মানে চেঞ্জ কৰে সদায় চেঞ্জ কৰি এইখন ক'ত ৰাখে এইটো গম নাপাওঁ কিন্তু সদায় চেঞ্জ কৰিবই লাগিব বোলে আৰু জগন্নাথ মন্দিৰৰ এটাই মাহাত্ম্য শ্ৰীকৃষ্ণ ভগৱানৰ ইয়াতে হৃদপিণ্ডটো আছে চ' ইয়াতে সেই হৃদপিণ্ডটো জীৱিত হৈ আছে এইখিনি আৰু এতিয়া আমি দৰ্শন কৰিব গৈ আছোঁ দৰ্শন হোৱাৰ পিছত বাকীখিনি আপোনালোকক দেখাই আছোঁ আমি সেই দুপৰীয়াই যে সোমাইছিলোঁ দৰ্শন হ'বলৈ আমি এতিয়া জাষ্ট ওলাইছোঁ 7টা বাজিছেহি 7টা বজাত পূৰা দৰ্শন হৈ ওলাইছোঁ মানে বহুত ভাল লাগিছে
ইয়াতে জাগ্ৰত মন্দিৰ হয়, আপোনালোকেও আহিব চেষ্টা কৰিব যদি পাৰে, বহুত ভাল লাগে। কিন্তু বহুত ভিৰ হয়, এতিয়াও ক্ৰাউড বহুত আছে, মানে আমাৰ অন্য টেম্পলৰ নিচিনা নহয় জগন্নাথ মন্দিৰটো। ইয়াতে মানে পূৰা ৰাতি 3টা বজালৈকে দৰ্শন কৰিব পাৰে বুলি কৈছে। আৰু পতাকাখন দিনৰ ভাগত দেখাইছিলোঁ নহয়, ৰেড কালাৰ আছিলে, এতিয়া দেখিছেনে য়েল্ল' কালাৰ হৈ আছে। মানে আমি মানে কোনো দেখি পোৱা নাই, আমি প্ৰথমবাৰ এইবাৰে প্ৰথমবাৰ আহিছোঁ জগন্নাথ মন্দিৰলৈ। আৰু এইবাৰে পতাকাখন কেনেকৈ চেঞ্জ কৰে, কেনেকৈ মানুহ ওপৰলৈ যায়, সঁচাকৈ ইয়াতে বহুত মাহাত্ম্য আছে। মানে 3-4 গৰাকীমান মানুহ ওপৰত গৈ চাকি জ্বলাই পতাকা চেঞ্জ কৰিছে, সকলোখিনি আমি দেখিব পাৰিছোঁ, বহুত ভাল লাগিছে। এক ছেকেণ্ড। জয় জগন্নাথ। আমি দৰ্শন হৈ ওলালো। জয় জগন্নাথ, জয় জগন্নাথ, জয় জগন্নাথ। চলা, এতিয়া আমি মন্দিৰৰ পৰা ওলাও, বহু ৰাতি হৈ গ'ল মানে। এই নালাগে, আমি মন্দিৰৰ পৰা ওলালো আৰু এতিয়া গাড়ীত উঠি হোটেললৈকে গৈ আছো। তো হোটেলত গৈ পিনে লগ পাই আছে। গাড়ী মটৰবিলাক বৰ বেয়াকৈ চলাইছে। আমি এতিয়া আহি পালোঁ ফাইনেলি আমাৰ ৰুম, মানে হোটেল ৰুমত। আহি দেখিছে নাই, মা হৈয়ে গৈছে। বহুত ভাগৰ লাগিছে নেকি? ৰাতিটো দিনটো আজি 3-4 ট্রেনতে মজা লাগছে, ট্রেনতে মজা লাগছে, এত মজা লাগছে। এই সুখৰ জীৱন না মাইনা, এই নিজে সুখৰ জীৱন ক'ত পাবি? বিন্দাস, এতিয়া 3টা মায়া দিয়া, 3টা দুটা মায়া, এটা থাকিম বিন্দাস। আৰু আমাৰ এই বস্তুবিলাক দেখিছে নাই, যেনি তেনি পেলাই থৈ গৈছিল তাড়াতাড়িকে। আমাৰ আজি ট্ৰেইনখন বহুত লেট হোৱাৰ কাৰণে বহুতখিনি আমাৰ প্ৰব্লেম হৈ গ'ল। ৰাতিপুৱা 7:30তে আহি পোৱা কথা আছিলে, কিন্তু আমি মানে আহি পালোঁ 12টামান বজাতহে। তো আহিয়ে মানে গাটো ধুইছোঁ, মূৰ চুৰ ধুইছোঁ, ধুই কাপোৰযোৰ পিন্ধিছোঁ আৰু পূৰা গৈছোঁ মন্দিৰত দৰ্শন কৰিবৰ কাৰণে। আৰু দৰ্শন কৰি আহিলোঁ আৰু এতিয়া ৰুমত এতিয়া অলপমান ফ্ৰেছ হৈ শুই যাম আৰু ব্লগটো মই ইয়াতে বন্ধ কৰি দিম নেকি না অলপ পিছত কিবা কিবি খোৱা দেখাম। তো ফ্ৰেছ হৈ লওঁ অলপ পিছত লগ পাই আছোঁ। ডিনাৰতনো কি খাওঁ, এতিয়া 8টাই বাজিলে। আমি ভাবকচোন 2টামান বজাতে গৈছোঁ, গৈ এতিয়া মানে 8টা বজাত মানে ইমান মানুহ, মানে সঁচাকৈ বহুত বেছি ভাল লাগিছে। বহুত কষ্ট হৈছে, মানে কি সোমতে ইমান গেদাৰিং, মানে ইমান মানুহ, মানে হেঁচি, মানে এনেকুৱা লাগে যেন মানে যদি হাত এখন এৰি যায় কাৰোবাৰ, আমি মানে যোন গ্ৰুপ হৈ আহোঁ ন, গ্ৰুপ হৈ আহিলে যদি হাত এখন এৰি যায় মানে ক'ত গৈ পাব আপোনাৰ কোনো ঠিকনা ঠিকনা নাই। আৰু সকলোতকৈ ইম্পৰ্টেণ্ট কি, তাত ভিতৰত মন্দিৰত মানে মোবাইল এলাউ নাই, আৰু ডাঙৰ বেগো এলাউ নাই, আৰু মানে একদম ধুনীয়া। আৰু মানে অন্য যেনেকৈ আমি মোবাইল লৈ যাব পাৰোঁ বা মণ্ডপটোৰ ভিতৰতহে মোবাইল নিব নোৱাৰোঁ, ইয়াতে চৌহদতো নিব নোৱাৰি। মাত্ৰ বাহিৰখনটো যে মই দেখাইছিলোঁ দুপৰীয়া, সেইখিনি তাতে তাৰমানে মোবাইল তাতে ষ্টকত ৰাখি দিব লাগিব, আৰু ভিতৰত একদম নোৱাৰি। তো ইমান মানুহ তাৰমানে আচৰিত, মানে ইমানখিনি মই দেখাব নোৱাৰিলোঁ, তথাপি যিমান পাৰিছোঁ গোটেইখিনি দেখাইছোঁ, হয়নে মামী? মানে তো সেয়াই আৰু। আমি থকা হোটেলখনৰ নাম হৈছে লক্ষ্মী নিবাস বুলি, আৰু সোমাইকি এইটো মানে এখেতসকলৰ বাৰাণ্ডা, আৰু সোমাইকি জগন্নাথ মন্দিৰৰ জগন্নাথ, বিষ্ণু, লক্ষ্মী মাৰ এনেকৈ ফটোখন আছে। আৰু ইয়াতে বিষ্ণু আৰু লক্ষ্মী মাৰ ফটো, মানে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ সকলোখিনিয়ে আছে। আৰু এয়া হৈছে ৰাধা কৃষ্ণৰ মূৰ্তি, ৰাধা কৃষ্ণৰ ফটো। তো আজিৰ পুৰী জগন্নাথ টেম্পলৰ ব্লগটো মই ইমানতে সামৰিব ওলাইছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু যিসকলে অলৰেডি কৰি থৈ দিছে তেখেতসকলক বহুত বেছি ধন্যবাদ। এনেকৈ মৰম ভাল পোৱাবোৰ দি থাকিব। আৰু ভিতৰৰ অংশখিনি মই দেখাব নোৱাৰিলোঁ, যিমানখিনি পাৰিছোঁ সিমানখিনি মানে বাহিৰৰ অংশ দেখাইছোঁ মই জগন্নাথ মন্দিৰৰ। আৰু আজিৰ কাৰণে বাই এভৰিৱান, লাভ ইউ, হৰ হৰ মহাদেৱ।